জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল গুণগুণ। নমস্কাৰ, মই দীপাঞ্জলি নান। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। 2013 চনৰ 30 মে' তাৰিখ বৃহস্পতিবাৰ আবেলি 3টা বজাত তাইৰ জন্ম হৈছিলে। চাওঁতে চাওঁতে সিদিনা জন্ম পোৱা ছোৱালীজনী আজি বহুত ডাঙৰেই হৈ গ'ল আৰু এতিয়া তাই হাইটত মোতকৈ ওখ হৈ গ'ল। আমি এইবাৰ বাৰ্থডেত আমি নগাঁৱতে আছিলোঁ মাহঁতৰ ঘৰত, সেইকাৰণে বাৰ্থডেটো আমাৰ ঘৰতে এনেকৈ পাতিলোঁ। বাৰ্থডে পাৰ্টি বুলি নহয়, ভগৱানৰ ওচৰত চাকি ধূপ জ্বলাই যি সামৰ্থ্য অনুসাৰে মায়ে যিমানখিনি পাৰিছে প্ৰসাদ দিছোঁ আৰু পায়স অকণমান বনাই আছোঁ মই। আবেলিৰ পৰা প্ৰায় সন্ধিয়া সময়ত এইখিনি মায়ে যোগাৰ কৰি লৈছে। আনদিনাখন মাহঁতৰ ঘৰৰ মানুহ যায় বা কোনোবা এজন যাব পাৰিলে এজন যাব নোৱাৰে, কিন্তু এইবাৰ আমাৰ ঘৰৰ গোটেইকেইটা মানুহে আছিলে, সেইটো কাৰণে মোৰ বহুত বেছিয়ে ভাল লাগিলে। তাই অকণমান বেয়া লাগিছে কাৰণ তাই ইয়াতে ফ্ৰেণ্ড কোনোৱে নাই আৰু ওচৰৰ সৰু সৰু ল'ৰা ছোৱালীবোৰো নাইকিয়া হ'ল, আজিকালি অকণমান ডাঙৰেই হ'ল। তথাপিতো ডাঙৰখিনিক মাতি লৈ পেলাই সেৱা এটা কৰালোঁ আৰু আশীৰ্বাদ ল'লোঁ তাই যাতে ডাঙৰ হয় ভাল মানুহ হ'ব পাৰে। আৰু ইফালে এয়া সৰু সৰু টিকলিবিলাক আহিছে বাৰ্থডে পাৰ্টিৰ কাৰণে, বেলুন চেলুন চবেই ৰেডি কৰি আছে। কেক আকৌ দুটা, কিন্তু চনাক লগা হ'ল তাইৰ বাৰ্থডেৰ কাৰণে মাহীয়েকে দুটা কেকেই বনাই দিলে। বায়েকৰ কেকটো বোলে বেছি পচন্দ হৈছে। আৰু ইফালে মামাক আছে আৰু মামাকে আহি কিটচেনত খানা বনাই আছে। তাক মানে স্পেচিয়েলি এইটো কামতে মাতা হৈছে যে মাটনখিনি তই বনাবি, সি বহুত ভালকৈ মাটনটো বনায়। আৰু দেখিছেনে ইমানেই তেল ওলাইছে, মানে ইমানেই টেষ্টি বনাইছে। আৰু বনাই মেলি হ'ল, সি এতিয়া নিজেও টেষ্ট কৰি আছে। আমাক যে কত কি ইনচাল্ট কৰি আছে, তহঁতে ইমান ডাঙৰ হ'লি বনাবও নাজান, অলপমান ভালকৈ বনালে তহঁতে ভাল হ'ব, মোৰ পৰা শিকি ল'বি। সি যে কিমান ধৰণৰ কথাবোৰ কৈ আছে। আৰু ৰাতিকে সিও ভাত পানী খালে, আমিও ভাত পানী খালোঁ, ওচৰৰ সকলো মানুহকে মাতিলোঁ। সকলো মানুহখিনি আহি বাৰ্থডে তাই চেলিব্ৰেট কৰিলে আৰু পাপাক নাছিলে এইবাৰ, এইটো কাৰণে অকণমান বেয়া লাগিলে। মানুহজনৰ ডিউটি ইমানে বেছি হৈছে যে তেওঁ আহিবই নোৱাৰা হ'ল আজিকালি। আৰু আমিও ইয়াতে থকাৰ কাৰণে পাপাকে ক'লে ইয়ালৈ আৰু কোনোবা মানুহ অহাতকৈ তাতে পাতি দিয়া বুলি। সেইকাৰণে বাপেকক ভিডিঅ' কলত ৰাখি লৈ তাই কেক চেক কাটিলে আৰু কি লাগে সুধিছে। আৰু পিছত গৈ আমি গুৱাহাটীত এটা পাৰ্টি দিব লাগিব সৰুকৈ হ'লেও তাইৰ ফ্ৰেণ্ডছখিনিৰ মাজতে। কিন্তু এইবাৰ বাৰ্থডেটো এনেকৈয়ে হ'ল, ইমান বেছি ভাল লাগিলে। পাপাহঁতৰো মানে বহুত বেছি ভাল লাগিলে যে নাতিনীয়েকৰ বাৰ্থডেটো এইবাৰ গোটেইকেইটা মানুহে আমি একেলগে মানে চেলিব্ৰেট কৰিব পাইছোঁ। সেইটো কাৰণে পাপাহঁতেও মানে বহুত বেছি ভাল পালে। আৰু বেটিয়ে পাপাকক বহুত বেছি মিছ কৰিছে। পাপাকক ভিডিঅ' কলতে ৰখাই মেলি এয়া বাৰ্থডে চেলিব্ৰেট কৰা গ'ল আৰু পাপাকেও সিহঁতক চালে আৰু পাপাকৰ লগৰ মানুহকেইজনে তাইক উইচ কৰিলে, বহুত আশীৰ্বাদ দিলে। তাৰপাছতে এয়া কেক কাট কৰা হৈ গ'ল। কেক কাট কৰাৰ পাছতে প্ৰসাদ আৰু পায়স দিলে মায়ে, এইখিনিও খালে, সকলোকে দিলোঁ। তাৰপিছতে আমি আৰু ঘৰৰ মানুহকেইটাই মিলি ভাত খালোঁ। আমাৰ ঘৰত এইবাৰ তাই 2 নম্বৰ বাৰ্থডে চেলিব্ৰেট কৰা হৈ গ'ল। আপোনালোকে তাইক আশীৰ্বাদ কৰিব যাতে ভাল মানুহ হওক। আজিলৈ ইমানেই বাৰ্থডে ভ্লগটো, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, বাই।